Hello everyone, কি খবৰ? Good evening, ভালনে সকলোৰে? মই যোৱাটো ভিডিঅ'ত কৈছিলোঁ যে মোৰ মাৰ খুব বেছি বেমাৰ হৈ থকাৰ বাবে বাহিৰলৈ নিব আৰু যোৱা 11 তাৰিখে মাৰ চেন্নাই লৈ যোৱা হ'ল আৰু এই 20 তাৰিখে এই জুনৰ 20 তাৰিখে মাহত ডক্টৰক দেখাই আহি পালে আৰু মাহত আহিব যিহেতু মই ঘৰলৈ আহিলোঁ আৰু বৰ্তমান এতিয়া ঘৰতে আছোঁ আৰু যিহেতু ঈদৰ ছিজন মাৰ কাৰণে মনটো বেয়া যদিও আৰু ডক্টৰক দেখাই আহিছে সেইবাবে অলপ মনটো ভালো লাগিছে আৰু ঈদৰ ছিজনত মানুহৰ মনটো খুব বেছি ভালেই থাকে ঈদৰ ছিজন মানে হৈছে ফুৰা আৰু দাৱাতৰ ছিজন নিমন্ত্ৰণী ছিজন আৰু আজি আমাক মামাৰ ঘৰত দাৱাত দিছে আৰু সেইবাবে এতিয়া 8:30 বাজিছে যাম আৰু আমি আৰু তাত গৈ ভিডিঅ'টো মই আকৌ দেখাম আপোনালোকক মামাৰ ছোৱালীকেইজনী টিকলিকেইজনী আকৌ কৰাচোন চাৰা কৰাচোন ধুনীয়াকৈ বা দিয়ে লৈছা নহয় তুমিও ল'বা অৱশেষত ঘৰ আহি পাই গ'লোঁ আৰু আজিৰ মিনি ভ্লগটো ইমানতে সামৰণি মাৰিছোঁ আকৌ লগ পাম আৰু এটা ধুনীয়া ভিডিঅ'ৰ সৈতে আজিলৈ গুড বাই